নমস্কাৰ বন্ধুসকল, ট্ৰেডিং লাইফলৈকে আপোনালোকক স্বাগতম জনাইছোঁ। চাওক, ফাৰ্ষ্টতে মই এটা কথা কৈ লওঁ। মানডেৰ পৰা বা আজি ৩-৪ দিন আগৰ পৰা ৰেঞ্জটো চাই লওক। পুৰা সাইডৱেজ মাৰ্কেট। স্কাল্পিং কৰি আপসাইড ডাউনসাইড যদি প্ৰফিট আপুনি লৈছে নহ'লে নাই। কোনো লং ট্ৰেড হোৱা নাই। কিয় এনেকুৱা হৈ আছে? কাৰণ কালি এটা ডাঙৰ ডিচিজন আহি আছে অহাকালি। এইটো হ'ল বেংক অফ ইণ্ডিয়াৰ ইণ্টাৰেষ্ট ৰেট ডিচিজন। যদি বঢ়াই দিয়ে USD ডাউন হৈ যাব, ৰুপি আপ হৈ যাব। সেকেন্ডলি USD ৰিলেটেড USৰ CPI আহিব পৰহি। CPI যদি ডাটা ভাল আহে, USD আপ, INR ডাউন। বহুত ইম্পৰ্টেণ্ট ডাটা হয় CPI। CPI ডাটা কি হয় পিছত ভালকৈ ভিডিঅ' বনাই দিম। এতিয়া মই কি ক'ব বিচাৰিছোঁ, একদম আনপ্ৰেডিক্টেবল হৈ আছে বস্তুটো, যিহেতু আপুনি সহজে ধৰিব নোৱাৰে। বৰ্তমান ট্ৰেডিং ওপৰত মানে ডলাৰ ওপৰত যাব নে তলত আহিব, বহুত এটা মানে আনচাৰ্টেনিটি এটা হৈ আছে। চ' মই এটা বস্তু আপোনালোকক দেখাব বিচাৰিছোঁ। আমি 1 ডে চাৰ্টলৈকে যাওঁ। চাই লওক ভালকৈ। এইটো লেভেল চাওক আৰু এইটো লেভেল চাওক। মানে তলত আছে 81.8, ওপৰত আছে 82.9। सबसे डाঙৰ সাপোর্ট, सबसे ডাঙৰ রেজিস্ট্যান্স। সাপোর্ট আৰু রেজিস্ট্যান্স কি হয় হয়তো আপোনালোকে জানে, নাজানে যদি মই এটা পিছত ভিডিঅ' এক্সট্ৰাকে সাপোর্ট আৰু রেজিস্ট্যান্স বহুত বেছি ইম্পৰ্টেণ্ট হয়। মই এটা ভিডিঅ' বনাই দিম ইয়াৰ ওপৰত 5 মিনিটছ মানৰ। দেখিছে, এইখিনি জেগাত এনেকুৱা নহয় এই ৰেজিস্ট্যান্স ব্ৰেক কৰি 83+ হোৱাটো ইমান ইজি নহয়, ইয়াৰে তলত অহাটো ইমান ইজি নহয়। মানে এইটো বহুত ধুনীয়া সাপোর্ট আৰু ৰেজিস্ট্যান্স হয়। আকৌ আমি নেক্সট 1 আৱাৰ চাৰ্টলৈকে আহোঁ। এতিয়া 1 আৱাৰ চাৰ্ট, ঠিক আছে। পুৰা সাইডৱেজ মাৰ্কেট দেখিছে আপোনালোকে। এতিয়া কালি ইণ্টাৰেষ্ট ৰেট যেতিয়া আহিব, তাৰ পৰা আমি গম পাম যে ডলাৰ ওপৰত যাব। আকৌ পৰহি আকৌ CPI ডাটা, গতিকে একদম আনচাৰ্টেনিটি। যদি উঠেও USD ওপৰত, পৰহি নামি যাবও পাৰে CPI ডাটা যদি বেয়া হৈ যায়। জেনেৰেলি CPI ডাটা USৰ লাষ্ট টাইম বেয়া আহিছিলে আৰু সিদিনা বহুত ডাউনফলো হৈছিলে। যদি হিষ্টৰিকেল ডাটা আপুনি ষ্টাডি কৰে। চ' ৰাইট নাও আমি কি কৰিব পাৰোঁ, কালিৰ কাৰণে প্ৰেডিক্ট কৰিব পাৰোঁ। এতিয়া যিটো লেভেলত চলিছে, এতিয়া চলি আছে আপোনাৰ 82 একদম লাইভ চলি আছে আপোনাৰ 82.844 এইটো লেভেল। ওপৰত যাব পৰা নাই, গৈ আছে অলপ অলপ গৈ আছে, নামি আহি আছে। মানে আপোনাৰ 82.88 মানলৈকে যায়, আকৌ ব্ৰেক কৰে। চ' মোৰ প্ৰেডিকশ্যন কি, কালি মাৰ্কেট এটলিষ্ট 82.7 মানলৈকে আহিব লাগে।
বা মেক্স টু মেক্স 82.6 হয়তো মৰ্ণিং আমি এইখিনি মানত অপেনিং পাই যাব পাৰোঁ। তাৰপিছত হয়তো এটা আপছাইড ল'ব পাৰে যদি ডাটা ভাল আহে, মানে ইণ্টাৰেষ্ট ৰেট যদি বঢ়াই নিদিয়ে USD আপ হৈ যাব আকৌ ইয়াৰ পৰা, যদি কমাই দিয়ে আকৌ যদি চেঞ্জ মানে ইণ্টাৰেষ্ট ৰেটটো যদি বঢ়াই দিয়ে তেতিয়াহ'লে আকৌ এইটো 6ৰ পৰা ডাউন হৈ 82.3লৈকেও আহিব পাৰে। তো গতিকে কালিৰ ট্ৰেডিং আমি যেতিয়া কৰিম একদম চাই চিন্তি কৰিব লাগিব। ফাৰ্ষ্ট কথাটো 10টা বজালৈকে ৰখিব লাগিব, 10 AM লৈকে আপোনালোকে চাওক। আফটাৰ 10:15 ট্ৰেড লক ডিৰেকশ্যন দিছে। গতিকে আজি মই বিশেষ লেভেল একো নিদিওঁ। মোৰ কথা হ'ল আপ লেভেল 83, ডাউন লেভেল 82.25 এইখিনিৰ মাজত ট্ৰেডিং হ'ব। গতিকে বহুত চাই চিন্তি আমি ট্ৰেড ল'ব লাগিব। যদি ডাউন হয় পি ট্ৰেড কৰক, আপ হ'লে চি ট্ৰেড কৰক, আৰু পৰাপক্ষত এই দুটা নকৰি ফিউচাৰ চেল আৰু বাই কৰক। সবচে ভাল ফিউচাৰ বাই অৰ চেল। অপশ্যন ট্ৰেডিঙৰ ওপৰত মই এটা ভিডিঅ' বনাম। অপশ্যনবিলাক কেনেকৈ ষ্টাৰ্ট হয়, কিমান কি আমি ল'ব পাৰোঁ, কিমান কোৱান্টিটি লাগে, কিমান ইনভেষ্টমেণ্ট লাগে, আৰু কেতিয়া প্ৰিমিয়াম দিকে হয় তাৰ ওপৰত মই এটা ভালকৈ ভিডিঅ' বনাম। চাওক আজি থুলমুলকৈ কৈছোঁ থাৰ্ছডে, বৃহস্পতিবাৰ আৰু শুক্ৰবাৰ ফ্ৰাইডে ফুল প্ৰিমিয়াম দিকে হয় ইয়াতে, মানে প্ৰিমিয়ামবিলাক অপশ্যনৰ কমি কমি গৈ থাকিব ডাউনফল। গতিকে একদম চাই চিন্তি ল'ব। মই কেতিয়াবা অলপ ৰিস্ক লওঁ, কেতিয়াবা লছ হৈ যায়, কেতিয়াবা আকৌ প্ৰফিটো হৈ যায়, কেতিয়াবা কি হয় যেতিয়া কম প্ৰিমিয়ামত লওঁ আকৌ পটকৈ আপ হৈ যায় মাৰ্কেট, এনেকুৱা হয়, বাট ভেৰি ৰেয়াৰ। চ' কালিৰ কাৰণে লেভেল 82.25 আৰু 83 এইখিনিৰ মাজত আমাৰ ৰেঞ্জত আমি ল'ব লাগিব। চ' বেটাৰ ৱেইট ফৰ ইণ্টাৰেষ্ট ৰেট ডিচিশ্যন। দেন পৰহি আহিব CPI। CPI যদি আহে, CPI যদি বেয়া আহে পৰহি, তেতিয়াহ'লে মই নেক্সট উইক এক্সপায়াৰীৰ পি ট্ৰেড ল'ম যদি বেয়া আহে। কাৰণ CPI বেয়া আহিলে ডাউন হ'বই USD, কোনো চান্সে নাই USD আপ হোৱা, অলপ হ'লেও ডাউন হ'ব। তো ইন দা মানি ITM ৰেঞ্জত এটা মই কম কোৱান্টিটিৰ পি লৈ ল'ম। চাওক কিছুমান বস্তু আছে জানিব লগা, যেনেকৈ হ'ল ITM, ATM আৰু OTM, বহুত দৰকাৰী বস্তু অপশ্যনছত। ITM মানে হ'ল ইন দা মানি, ATM এট দা মানি, আৰু OTM আউট দা মানি। এই গোটেইখিনি কনচেপ্ট মই বেলেগ ভিডিঅ'ত এক্সট্ৰা যিটো বেছিক, আপোনাৰ যদি প্লে ষ্ট'ৰত যায় মই এটা দেখিব ষ্টক মাৰ্কেট বেছিক্স বুলি আছে, তাতে লাহে লাহে আপলোড কৰি থাকিম মই। ঠিক আছে, তো আজিলৈকে এইখিনিয়ে। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে। যদি ভাল পাইছে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে আপোনালোকে ডেইলি আপডেট USD INR ওপৰত পাই থাকে। ঠিক আছে, থেংক ইউ ভেৰি মাছ।